Hi everyone, good evening. মই পাহি মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ব্লগটো অলপ দেৰিৰ পৰা ষ্টাৰ্ট কৰিছো। এতিয়া প্ৰায় বাজিছে 1টা আৰু মই ভাতটো খালো। তেনেহলে বাকি সময়ছোৱাত মই কিদৰে পাৰ কৰো চাই থাকক ভিডিঅ'টো আৰু আপোনালোক যদি মোৰ চেনেলটো নতুন ভিউৱাৰ হয় then please like, comment, share and চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকন প্ৰেছ কৰি দিব। তো গাইস আমাৰ ইয়াৰ গাঁৱতে কৰোনা টেষ্ট কৰাইছে তাত কৰোনা টেষ্ট কৰিবলৈ তো আমি পালোহি সেয়া মানুহ দেখিছেই আমি ফাৰ্ষ্টে গৈ নামটো লিখাই লমগে গাঁৱতে বহুত কিজনৰ পজিটিভ ওলোৱাৰ বাবে আমাৰ গাঁৱতে কৰা হৈছে টেষ্টটো তো গাইস আমাৰ ইয়াত কেইজন মানুহ পজিটিভ ওলাইছে কৰোনা পজিটিভ সো ইয়াত টেষ্ট কৰাবলৈ আহিছে আমাৰ গাঁৱৰ ভিতৰতে নামঘৰ আৰু আমি টেষ্ট কৰিবলৈ আহিছোঁ আমাৰ খুৰা আৰু মই আহিছোঁ তো এইটো মোৰ ফাৰ্ষ্ট টেষ্ট কৰা বহু লাগিছে এইখিনিতে কথা এটা কৈছোঁ আপোনালোকে দৰকাৰী কিবা কাম থাকিলে বাহিৰলৈ যাব আপুনি নাযাব কাৰণ এতিয়া যিটো চিটুৱেশ্যন হৈ আছে চবতে আৰু সেয়াই আৰু ভালকৈ থাকক ছেফটিকৈ থাকক নিজৰ কাৰণে ভাল আৰু নিজৰ পৰিয়ালৰ কাৰণে ভাল তো গাইস এটা আমাৰ টেষ্ট কৰি থাকল নিগেটিভ ওলালে আহি পালোহি এতিয়া ভাবিলোঁ চাহ কাপকে খাই লওঁ আৰু মই ইয়াত দিছোঁ তুলসী কুটি জালুক আৰু অলপ গুড় দি দিম আৰু আগতে লং আৰু ইলাচি দিয়া হৈছে আৰু এইটো চিটুৱেশ্যনত এই চাহ কাপ খুবেই প্ৰয়োজনীয় হয় সেইবাবে দিনটোত হ'লেও একাপ আপোনালোকেও খাব তো মোৰ চাহ ৰেডি হৈ গ'ল ৰিং পাব কেইটামান ফ্ৰাই কৰি ল'লোঁ চাহৰ লগত খাবলৈ তো গাইছ এতিয়া পাইছে প্ৰায় 4টা আৰু মই চাহ খাই উঠিলোঁ আৰু আজি নাইটৰ খানাটো মই বনাম আৰু খানাত আছে আজি লোকেল চিকেন আৰু চিকেনৰ লগত মই বনাম পচলা সো ভিডিঅ'টো চাব মই কেনেকৈ বনাওঁ আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যিহেতু ৰাতি খানাটো মই বনাম বুলি কৈছিলোঁ সেইকাৰণে ঘৰতে থকা তিতামৰা পাত ছিঙি ল'লোঁ দালিৰ লগত বনাবৰ বাবে আৰু এইফালে কলগছৰ পুলি এটা কাটি লৈছোঁ পচলা বনাবৰ বাবে আৰু মই কাটিম বুলি কৈছিলোঁ কিন্তু আইতাই ক'লে যে ছোৱালী মানুহে কলগছৰ পুলি কাটিব নাপায় সেইবাবে নিজে কাটি দিছে আৰু এতিয়া বাজিছে প্ৰায় 4টা মোৰ মন গ'ল ফুচকা খাবলৈ সেইবাবে আলু কেইটামান ফাৰ্ষ্টে বইল কৰি ল'ম এইফালে মই কেৰাহীত তেল দি ল'লোঁ পুৰিকেইটা ফ্ৰাই কৰিবলৈ আৰু তেলটো যিহেতু গৰম হ'ল সেইবাবে গেছটো ল' ফ্লেমত ৰাখিম এতিয়া মই পুৰিকেইটা ফ্ৰাই কৰি লৈছোঁ দেখিছে ইমান ধুনীয়াকৈ ফুলিছে এতিয়া মই আলু পিটিকাৰ লগত দিবলৈ ৰেডি কৰি লৈছোঁ জলকীয়া দুটা নহৰু সৰু পিঁয়াজ 2টা আৰু আদা অলপ মিৰ্চি পাউডাৰ আৰু জিৰা পাউডাৰ আৰু এফালে আছে ক'লা নিমখ আৰু এইখিনিতে মই ভালদৰে মিক্স কৰি পিটিকি ল'ম হাতেৰে আজি মই ভাবিলোঁ যে ফুচকা পানীখিনি অলপ এক্সট্ৰাকৈ বনাওঁ সেইবাবে ইয়াত দিছোঁ বগৰী গুড়ি মিৰ্চি পাউডাৰ নিমখ আৰু অলপ চেনি দি দিছোঁ আৰু তেতেলিও অলপ দি দিছোঁ আৰু আমাৰ ফুচকা ৰেডি হৈ গ'ল তো আমি খাই লওঁ আপোনালোকে চাই থকা ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু মই চিকেন আৰু দালি বনাবৰ বাবে 2টা পিঁয়াজ লৈছোঁ 1টা নহৰু আৰু অলপ আদা লৈছোঁ আৰু এইখিনিতে মই পেষ্ট কৰি ল'ম ফাৰ্ষ্টে এতিয়া মই পেষ্টখিনি দুভাগ কৰি লৈছোঁ দালি আৰু চিকেনত দিবৰ বাবে মই ফাৰ্ষ্টে দাইলখিনি বইল কৰি ল'লোঁ এইফালে চৰুটো পাতি দিছোঁ তেল গৰম হৈ গ'ল আৰু মই নিমখ দি দিলোঁ আৰু এতিয়া মই হালধি দি দিম আৰু মই যেতিয়াই খানা বনাওঁ ফাৰ্ষ্টে নিমখ আৰু হালধি দিয়ে লওঁ আৰু এতিয়া আদা নহৰু পেষ্টটো দি ল'ম আৰু এইখিনি গেছটো ল' ফ্লেমত ৰাখি অলপ টাইম সিজাই থাকিম ৰঙচুৱা হোৱালৈকে এইখিনি ৰঙচুৱা গ'ল দেখিলে আৰু এতিয়া মৰাপাত দি দিছোঁ আৰু মৰাপাতখিনি হাফ ফ্ৰাই কৰি ল'ম আৰু এয়া হৈ গৈছে এতিয়া দালিখিনি দি দিম দি অলপ কম হোৱাৰ বাবে হালধি অলপ দি দিলোঁ আৰু এতিয়া পানী দি দিম যিহেতু দাইলখিনি বহুত গ্ৰেভি টাইপ হৈ গ'ল আৰু এতিয়া 15 মিনিটমান উতলাম দালি হোৱালৈকে এতিয়া মাংসখিনিত নিমখ হালধি আৰু অলপ জিৰা লৈছোঁ
এইখিনি মিক্স কৰি 15 মিনিটমান ৰাখিম। দালিখিনি হৈ গৈছে আৰু এতিয়া গেছটো অফ কৰি দিম। আৰু এতিয়া মই চিকেন বনাম। তেল দি লৈছোঁ আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিম। এইখিনি গৰম হৈ গ'ল। ইয়াত মই হালধি, নিমখ আৰু অলপ জিৰা পাউডাৰ মিক্স কৰি লৈছোঁ আৰু এতিয়া পেষ্টখিনি দি দিম আৰু এইখিনি ৰঙচুৱা হোৱালৈকে অলপ টাইম ল' ফ্লেমত ৰাখি ফ্ৰাই কৰি থাকিম। আৰু এতিয়া এইখিনি দেখিছে ৰঙচুৱা হৈ গ'ল। এতিয়া মাংসখিনি দিম আৰু এনেকৈ ভালদৰে সানি দিম মছলাখিনি। গেছটো ল' ফ্লেমত ৰাখি এনেদৰে 10 মিনিটমান ফ্ৰাই কৰি থাকিম। এতিয়া মাংসখিনি ফ্ৰাই হৈ গৈছে। ইয়াত মছলাখিনি দিম আৰু এইখিনি আধা ঘণ্টামান সিজাম আৰু আপোনালোকক একেবাৰে লাষ্টত দেখুৱাম কেনেকুৱা হৈছে সজাই মেলি। তো এতিয়া খানা ৰেডি হৈ গ'ল। আপোনালোকক দেখাবৰ বাবে মই ভালদৰে সজাই ল'লোঁ। আৰু আপোনালোকে যদি এতিয়ালৈকে লোকেল চিকেনৰ লগত পচলা খোৱা নাই তেনেহ'লে খাব, বহুতেই টেষ্টি হয়। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আপোনালোক যদি মোৰ চেনেলটো নতুন ভিউৱাৰ হয় দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ, বাই।